হেৰা এইটো চাহ নে গৰম পানী একো ধৰিবই পৰা নাই হেৰা শুনা পাইছানে হেৰা শুনিছানে নাই তই মোক চাহ দিছ ন বিক দিছ মোক হা কি হল ৰাতিপুৱা ইমান আটাকিও মাৰি আছে আপুনি কি হল মানে লেউৰিটো কি দিছ কিয় কি দিম চাহি দিছো চাহ দিছো মানে চাহত থকা চেনি চাহপাত এইবোৰ ক'ত গ'ল পিপৰাই খালি নেকি ৰাম মই পাহৰিলো মানে তই দিনে দিনে পাগল ছাগল হৈ গৈছ নেকি আজিকালি এইবোৰ কথাও যে পাহৰি থাকো হে ভগৱান কাৰ লগতে সংঘাৰ পাতিছিলো হে হেৰি কথা এষাৰ কওনে হেৰি আপুনি শুনা পাইছেনে হেৰি আবে চুপ সৰ্গলৈ যোৱা নাই নহয় ইয়াতে আছো তেতিয়াৰ পৰা কি বকি আছো কি এই মানে অলপ বজাৰলৈ যাওকচোন বজাৰলৈ গৈ কিবা বজাৰ কৰি লৈ আহোগৈ অলপ পিছতেই মোৰ গুৰুদেৱ আহিব তেওঁৰ বাবে অলপ ভাল বেয়া কিবা আয়োজন কৰিব লাগিব নহয় কি গুৰুদেৱ আহিব মানে হয় তেওঁ ইয়ালৈ আহি আছে আৰু 2 এদিন থাকিব বুলিও কৈছে কি থাকিব মানে লেউৰা তোমাক মই কিমানবাৰ কৈছো নহয় এই আলবাল মানুহক ঘৰত সোমাব নিদিবা লেউৰা তহঁতক খুৱাই খুৱাই মোৰ ধুতি ছিঙি গৈছে আৰু তই লগতে আৰু এজনক মাতি লৈ আহিছ চোৱা মোৰ গুৰুদেৱৰ বিষয়ে এটা উল্টা কথা নকবা তেওঁ ইয়ালৈ আহি আছে আৰু 2-4 দিন থাকিব বাছ আপুনি এটা ভাল মানুহৰ দৰে যাওক আৰু বজাৰ কৰি লৈ আহকগৈ থেত ভুদা ঘৰত দেখোন মোৰ কোনো মূল্যই নাই বালৰ সংসাৰ কৰিছো হে মা ও মা ক বাবা ভাত খা মস্ত ভোক লাগিছে দেই নাই বাবা এতিয়াও ভাত হোৱাই নাই নহয় কেনেকৈ খাবি কি থেত কেলা দুপৰীয়া বাজে 12টা এতিয়ালৈকে ভাতে বনোৱা নাই এই বাবা ৰকচোন ক'ত যাবি এতিয়া কিয় কি হ'ল অলপ ক্লাবলৈকে যাম এতিয়া নহয় ঘৰতে থাক এতিয়া ৰকচোন অলপ পিছত মোৰ গুৰুদেৱ আহিব তেওঁ সেৱা কৰিহে তাৰ পিছত যাবি কি ক'লা মা কোনে আহিব কিয় শুনা নাপালি মোৰ গুৰুদেৱ আহিব কি গুৰুদেৱ লেউৰা ইয়াতে আহিব নেকি কি ইমান সাহস তোৰ কি কলি তই কি এই নাই মা নাই ভুলতে ওলাই গৈছে মা হৰি ওম সেয়া মোৰ গুৰুদেৱ আহি পালেহি হৰি ওম নমস্কাৰ গুৰুদেৱ নমস্কাৰ আপুনি আহি পালেহি হয় মাজনী তোৰ অনুৰোধত মই আহিলো সেৱা গ্ৰহণ কৰিব গুৰুদেৱ সুখী হোৱা দীৰ্ঘজীৱী হোৱা ইয়ালৈ আহ বাবা কি হ'ল আপুনিও আহক গুৰুদেৱ এয়া মোৰ ল'ৰা বাবু আপুনি প্ৰাণ ভৰি আশীৰ্বাদ কৰিব হয় নেকি ডাঙৰ হৈ গৈছে দেখোন এতিয়া আৰু সৰু নাই হয়নে পিছে তোমাৰ নাম কি কিয় কেলা মা দেখোন এতিয়াই গ'লে মোৰ নাম বাবু বুলি শুনা নাপালি হৰি ওম এয়া কি মুখৰ ভাষা গুৰুদেৱ আপুনি একো মনত নকৰিব সৰুটো সেইবাবে অলপ দুষ্ট হৈছে নহয় মাজনী মই বেয়া পোৱা নাই পিছে তই দেখোন দিনে দিনে শুকাই গৈছ খোৱা বোৱা নকৰ ঠিক ঠাক মতে হয় গুৰুদেৱ আপুনি ঠিকেই কৈছে আপুনি অন্তৰ্যামী এই সংসাৰৰ দিগদাৰীত আৰু সময়মতে খাবলৈ সময় নাপাওঁ নহয় সেইবাবে আজি মোৰ এই অৱস্থা লেউৰা বোলে খোৱা বোৱাৰ যত্নই নলয় বৈনাক চুদা খাই খাই মোৰ সকলো ধ্বংস কৰি দিলে তথাপিও তাৰ একোৱেই নহয় এতিয়া কেৱল খোৱাৰ বাবে মোৰ কলটোৱে বাকী আছে তথাপিও নেৰে তাই হৰি ওম এয়া কি তহঁতৰ মুখৰ ভাষা ক্ষমা কৰিব গুৰুদেৱ ক্ষমা কৰিব আপুনি একো মনত নল'ব আপুনি ঘৰলৈ আহক আপুনি ভিতৰলৈ আহক গুৰুদেৱ ভিতৰলৈ আহক নাই মা মই একো মনত কৰা নাই বল ভিতৰলৈকে বল আৰে চিন্তু দা কি খবৰ চাহ খাবা নেকি তোৰ চাহৰ কপাল মাৰিম চুপচাপ বহি থাক তাতে কি বে বিহাৰী তোৰ দোকানত কোনো কাম হ'ব নেকি বে काम तो है लेकिन तुम काम करके करोगे क्या चिंटू करोगे क्या माने केला মই কৰিম क्या तुम करोगे तुम इतना डेका युवा लड़का मेरी दुकान पे काम करोगे तुम হয় মই কৰিম তোৰ কেলা কোনো অসুবিধা আছে নেকি কেলা কাম কৰিম পইচা দিবি কেলা বিড়ি খাবলৈ বাপেকৰ পৰা 5 টকা এটাও পোৱা নাযায় 2 দিনমান চুৰ কৰি খালো এতিয়া হেয়াও বন্ধ এনেদৰে বাল চিঙি চলিব নেকি তই কেলা মোক যি কাম দিবি হেয়াই কৰিম বাচন ধোৱা কাপ ধোৱা চাহ বনোৱা আদি সকলো আৰু তই যদি এইখিনিতে মান্তি নহ তেন্তে মাজে সময়ে তোৰ হেণ্ডেলো মাৰি দিম তথাপিও তই মোক এটা কাম দে अच्छा ठीक है कल से चले आना फिर কি তেনেহলে কাম ফাইনেল हा फाइनल তেনেহলে দি এতিয়া এডভান্সত 1000 টকা দি মাল খাম হাউ মাজনী তই দেখোন ইমান আয়োজন কৰিছ মোৰ বাবে
হয় গুৰুদেৱ আপুনি যি যি ভাল পায় সেই সকলো ৰান্ধিছো আপোনাৰ বাবে বাহ বাহ গুড গুড বৰ ভাল পালো দেই তহঁতৰ ঘৰত আহি গুৰুদেৱ আপুনি অনুগ্ৰহ কৰি খোৱা আৰম্ভ কৰক মা তেনেহ'লে ময়ো ভাত খাম ৰ'ক বাবা মই লৈ আহি আছো ল খাই ল এই কি মা এইবোৰ কি মোৰ মাংস ক'ত মাংস আমাৰ বাবে নহয় বাবা মাংস কেৱল গুৰুদেৱৰ বাবে গুৰুদেৱ যেইকেইদিন আমাৰ ঘৰত থাকিব আমি কেৱল ঘি আৰু ভাত খাই থাকিব লাগিব মাংস কেৱল গুৰুদেৱৰ বাবে হয় বাবু মাংস কেৱল মোৰ বাবে মই যেইকেইদিন থাকো মাংস কেৱল মই খাম তোমালোকে ঘি আৰু ভাত খাই থাকিব লাগিব পিছে বেয়া নাপাবা হা এইটো নিয়ম কেলা এইটো কি হ'ল কেলা বালৰ ঘাম মাটিত পেলাই বজাৰ কৰি লৈ আহিলো মই আৰু মোৰ ল'ৰাটো কেৱল ঘি আৰু ভাত খাই থাকিব ইয়াত কোনো নাটক হৈ আছে নেকি বে এই কেলা মই ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই আৰু মোক এতিয়া কেৱল ঘি আৰু ভাত খাই থাকিবলৈ দিছে নাখাওঁ কেলা নাথাকো এইটো ঘৰত কেলা মই পিছত চাম খাচোন কেলা খা পেট পুৰাই মাল খা আজি কেলা তহঁতৰ চিন্তু দা আজি চাকৰি পাইছে কেলা এইটো সৰু কথা নেকি হয় বিট্টু তই ঠিকেই সুধিছ চিন্তু দা আজি বিহাৰীৰ দোকানত চাকৰিটো পালে নহয় কালি ৰাতিপুৱাৰ পৰা হা ডাইৰেক্ট জইন কি বিহাৰীৰ দোকানত চাকৰি কেলা বিহাৰীৰ দোকানত আকৌ কি কাম হে কিয় বাচন ধোৱা কাপ ধোৱা চাহ বনোৱা চাহ দিয়া এই সকলোবোৰ এতিয়া দেখোন মোৰ দায়িত্বত কিয় নাজানো নেকি কি তই বাচন ধুবি হয় ধুম তাতে কি হ'ল এতিয়া শুন কাণ পাতি এতিয়া বাচন ধুম কিন্তু কিছুদিন পিছত প্ৰমোশ্যন হ'ব তেতিয়া চাবি তহঁতৰ চিন্তু দা চাহ বনাই আছে আৰে বাবু তই তাতে কি কৰ ইয়ালৈ কথা এটা আছে সুধি যা মোৰ এতিয়া এইবোৰ শুনি থকাৰ সময় নাই বলচোন বল কাম এটা কৰিব লাগে বল আৰে ভাই তোৰ এই অৱস্থা কিয় এনেকুৱা কি কৰি আছ তই কি হ'ল কচোন কেলা বৈনাক চুদা সাধু কৰ পৰা উঠি আহি মৰিল সি কেলা নিজে চিকেন দি ভাত খাব আৰু আমাক দিব ঘি আৰু ভাত হা কি ঘি আৰু ভাত কি চিকেন এইবোৰ কি কৈছ ভালদৰে কচোন কি ক'ব খুজিছ কচোন ক কেলা বাঞ্চত ৰাতিপুৱা সাধু এটা আহি মৰিল বুজিলি তাৰপিছত এই ভাই এইটো কিন্তু ডাঙৰ কথা দেই ধেমালি বুলি নল'বি কেইদিনমান আগতো আমাৰ খগেন কাকাৰ ঘৰত নহয় তেনেকুৱা ভণ্ড এটা সাধু আহিছিল সি টকা পইচা সকলো কিন্তু চুৰ কৰি কিন্তু লৈ গৈছে দেই এইটো ডাঙৰ কথা কি গুৰুদেৱ কেলা সাধু হৈ চিকেন খায় এই কেলা কেনেকুৱা সাধু হে হয় কেৱল খাই নহয় পেট পুৰাই খায় চিন্তু দা মোৰ কি লাগি আছে জানো এইটো কেলা নিৰ্ঘাত ভণ্ড সি সাধু একোৱেই নহয় চিন্তা নকৰিবি জ্ঞান বাবু এই মালটো যদি সঁচি ভণ্ড হয় তেনেহ'লে সি কালি ৰাতিপুৱাৰ সূৰ্য দেখা নাপায় চিন্তা নকৰিবি হয় বাবু আমি আছো তোৰ লগত কেলা এটা হাৰামীৰ কাৰণে দেখোন এইটো ঘৰত মই শান্তিত থাকিব নোৱাৰা হলো ক'ত ভাবিলো যে কেলা দুই এদিন ফ্ৰিত খাম কিন্তু এটা বৈনাক চুদাই মোৰ সকলো ধ্বংস কৰিলে নহয় বহুত হ'ল কালিৰ পৰা দেখোন মোৰ নতুন চালটোৱে চালিব লাগিব হয় বাবু সোমাই দিছো তেন্তে মোৰ নাম চিন্তু নহয় বৈনাক চুদা